চৰকাৰৰ ৰাজ্যবাসীলৈ বিনম্ৰ আবেদন। কোভিড-19ক লৈ আতংকিত নহ'ব, সতৰ্ক হওক। কোভিড প্ৰট'কলৰ নীতি নিয়ম মানি চলক, মাস্ক পিন্ধক, সামাজিক দূৰত্ব বজাই ৰাখক, দোকান বজাৰ অন্য ব্যক্তি স্পৰ্শলৈ নাহিব আৰু সঘনাই চাবোনেৰে হাত ধোৱক, চেনিটাইজ কৰক। তিনি মাহৰ ভিতৰত দেশত স্থাপন কৰা হ'ব ৫০০টা অক্সিজেন প্ৰকল্প। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই দেশৰ বিভিন্ন স্থানত স্থাপন কৰিব এই অক্সিজেন প্ৰকল্প। দিল্লীৰ এমএছৰ আৰু এমএলৰ প্ৰকল্পটো বৃহস্পতিবাৰৰ পৰা কাৰ্যক্ষম হ'ব বুলি কয় সংস্থাটোৱে। ১ মিনিটত ১,০০০ লিটাৰ অক্সিজেন উৎপাদন কৰে আৰু একেলগে ২০০ গৰাকী ৰোগীক অক্সিজেন দিব পৰা যাব। এই প্ৰযুক্তিটো তেজছৰ বাবেহে নিৰ্মাণ কৰা হৈছিল। আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। অসমত আকৌ ৪,৮২৬ জন কৰোনা ভাইৰাছত আক্ৰান্ত। ইয়াৰে ১,৩৮৩ জন কামৰূপ মেট্ৰৰ আৰু ৩৮০ জন ডিব্ৰুগড়, ৩৭০ জন কামৰূপ গ্ৰাম্য আৰু ২০৯ জন বৰপেটাৰ। ইফালে সুস্থ হৈছে ১,৯১৬ জন লোক। বৰ্তমান ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৯১৫ জন ৰোগী। আনহাতে বুধবাৰে ৰাজ্যত মৃত্যু হৈছে ৫৫ জন লোকৰ। ইয়াৰে ১৮ জন কামৰূপ মেট্ৰৰ, ৬ জন বৰপেটা, ৩ জন গোৱালপাৰা আৰু ৩ জন নগাঁও। এতিয়ালৈকে ৰাজ্যত মৃত্যুৰ সংখ্যা